বাবা তুমি ত্রিভুবনৰ ধুলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাসৰ পতি হে ভাংখায়ে তোলা কুচনিতে টোপোলা জতা ধাৰি বলিয়া এতিয়া গৈ আছোঁ শিৱ পূজাত মানে মই সকলোবিলাক সভা চভাই খোজকাঢ়িয়ে গৈ থাকোঁ মানে আমাৰ ঘৰৰ পৰা সকলোবিলাক সভা চভা মানে ওচৰতে প্ৰায় 1 কিলোমিটাৰে নহয় তো সেইবাবে খোজকাঢ়ি পেডেলে যাওঁ তো সভালৈ যাওঁ আমাৰ কুলবিল শিৱ পূজাত কি হৈছে দেখুৱাম তো ভিডিঅ'টো চাই থাকিব গাইছ এতিয়া হৈছে ৰাতি আৰু এতিয়া বনাই আছোঁ আমি ঘুটা ইয়াত আছে কিছুমান তো এয়া চাওক ঘুটা বনাই আছোঁ তো ঘুটা বেক কেমেৰাৰে দেখুৱাই দি আছোঁ ঘুটাটো কেনেকৈ বনাই গাখীৰৰ তাত ভাংচা অলপবিলাক দি দেখুৱাই দি আছোঁ আপোনালোকে যেন এই উতলা বগা বগা দেখিছে এইটো হৈছে ঘুটা বনাবলৈ হ'লে আমাক প্ৰথমতে লাগিব গাখীৰ তাত ভাং দিব লাগিব আৰু গছৰ পাত হিয়াৰ পানীলাও হিয়াৰ এনেকৈ বহুত বিধ লাগিব তাত দিয়া হৈছে আপোনালোকে চাই লওক ঘুটাটো এনেকৈ বহুত টাইম উতালি থাকিব লাগিব তো বনাই আছোঁ মই গাইছ এয়া হৈ আছে ঘুটা চাওক তো এয়া অলপ এইটোৱে হৈছে ঘুটা আৰু এয়া যেন দেখিছে এয়া আমাৰ গাঁৱৰ শিৱ মন্দিৰৰ এয়া খিচাৰি মানে কুলবিলৰ নহয় সেইখিনি দেখুৱাই দি আছোঁ নেক্সট দিনা তো চাই থাকিব আহি পাই গ'লোঁ আৰু শিৱ পূজা তো চাই লওক গোটেইখিনি দেখুৱাই দি আছোঁ বাবা তুমি ত্রিভুবনৰ ধুলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ আৰু আপোনালোকে এতিয়া দেখি আছে এটা ষাঁড় গৰু মানে এইটো এটা চাব লগা ষাঁড় গৰু যদি দূৰৰো হয় কুলবিল শিৱৰ থানত আহিব আৰু এয়া ষাঁড় গৰুৰ সেইটো চাই ল'ব এক ধুনীয়া পৰিৱেশ গাইজ বৰ্তমান আছোঁ শিৱ পূজাত মানে হাল্লা চাল্লা বেছি হৈছে সেইবাবে বেক কেমেৰাৰে ভিডিঅ' কৰিব লাগিব তো চাই থাকক এয়া শিৱ থান হয় এইটো মন্দিৰটো চাই থাকিব মানে মই এতিয়া অলপ আহিছোঁ নদীত দেখি ৰাতি আহিও তো চাওক এয়া ইয়াৰ তলত আছে মানে বুঢ়া দিয়া নৈ দেখুৱাই দি আছোঁ আৰু এতিয়া অলপকৈ উঠি যাই আছোঁ তো উঠি যাই আছোঁ এইবিলাক চেলফি উঠাত ব্যস্ত আমাৰ বিশ্ব হয় গাইজ ফাইনেলি আহি পালোঁ শিৱ পূজালৈ মানে ইয়াৰ কুলবিলৰ হয় তো চাই লওক এয়া আৰু অলপমান টাইম থাকি ইয়াৰ পৰা যামেই তো কি আছে সেইখিনি দেখুৱাই দিম তো চাই থাকিব ভিডিঅ'টো মানে যোৱাকালি আহিছিলোঁ কিন্তু ভিডিঅ' কৰিব নহ'ল মানে দাউৰা দাউৰিকৈ অহা গ'লতো তো সেইবাবে ভিডিঅ' বনোৱা নহ'ল তো আজি বনাই আছোঁ তো চাই থাকিব আৰু আপোনালোকে যেন এই ৰভাখনৰ ঘৰটো দেখিছে মানে ইয়াত বাবা এজন আছে প্ৰতিদিনে নাথাকে শিৱ পূজা বুলি এই 3 দিন আছে আৰু বাবাজনে একেৰাহে 3 দিন নুঘুমোৱাকৈ ইয়াত আছে আৰু সেইবাবে অলপ ধৰিছে আৰু যিহেতু এবাৰ কৰোণা সেইবাবে 3 দিন ইয়াত হৈছে শিৱ পূজা প্ৰতি বছৰে 5 দিনে হয় তো চাই লওক বাকী দোকান চোকান দেখুৱাই দি আছোঁ এতিয়া ফাইনেলি মানে কথাটো এনেহেন মানে ক'ৰবালৈ গ'লে পেটটো পূজা কৰাটো প্ৰথমতে আহি পৰে তো সেইবাবে আমিও কৰি ল'লোঁ পৰঠাৰে দেখিছে এয়া
গাইজ আপোনালোকে ভিডিঅ'টো চালে মানে মোৰ ভিডিঅ'টো যোৱাকালি আৰু পৰহি বনোৱা আছিল মানে ভিডিঅ'টো মই পৰহিয়ে দিব লাগিছিল কিন্তু দিব নোৱাৰিলোঁ মানে আমাৰ ইয়াতো শিৱ পূজা হয়তো তাত লাগি থকা গৈছিল তো সেইবাবে ভিডিঅ'টো দিব নোৱাৰিলোঁ তো আপোনালোকে ভিডিঅ'টো চালে যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো যদি ভাল আৰু বাকীবিলাক ভিডিঅ' মই চিৰিয়েলি দি থাকিম তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো বাই বাই